নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা সোমাই পৰিছে এক বিতৰ্কত। বন্ধুসকল, ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব, তেতিয়াহে সকলোবোৰ কথা ভালদৰে বুজি পাব। বন্ধুসকল, যোৱা কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত ডিম্পু বৰুৱাক লৈ মহিলা এগৰাকীয়ে লিখা এটা পোষ্ট খুবেই দ্ৰুতগতিত শ্বেয়াৰ হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু সেই পোষ্টটো কেন্দ্ৰ কৰিয়ে ভিন্নজনে ডিম্পু বৰুৱাক বেয়াকৈ সমালোচনা কৰা দেখা গৈছিল। আৰু সেই পোষ্টটো আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। প্ৰথমে লিখিছে, ইউটিউবাৰ এজনৰ মানসিকতা। ডিম্পুৰ ভিডিঅ'বোৰ সকলোৱে চাই ভাল পায়, ময়ো বহুত ভাল পাওঁ। এতিয়া কথা হ'ল, অসমৰ ছোৱালী এজনীয়ে ছুইজাৰলেণ্ডৰ পৰা মেছেজ কৰি ক'লে, মোৰ চেনেলটো প্ৰমোট কৰি দিয়ক না। তেতিয়া ডিম্পুৱে ভিডিঅ'ছ বিচাৰিলে ছুইজাৰলেণ্ডৰ পৰা। ভিডিঅ'ছ লৈ আকৌ হোৱাটছআপৰ জৰিয়তে কথা পাতি কেনে সুধিলে, আৰু মুছলমান নেকি? আৰু ছোৱালীজনীয়ে তেতিয়া উত্তৰ দিলে, হয় মই মুছলমান। মানে তাৰ পাছত ডিম্পুৱে লগে লগে ফোন কাটি দিলে আৰু যোগাযোগ বন্ধ কৰি দিলে। আৰু শেষত লিখিছে, এই মানসিকতা নে এজন ইউটিউবাৰৰ? এইখিনি আশা কৰা নাছিলোঁ আমি ডিম্পুৰ পৰা। বন্ধুসকল, কথাখিনি শুনাৰ পাছত ডিম্পু বৰুৱাৰ ওপৰত নিশ্চয় আপোনাৰো খং উঠিছে। কিন্তু ৰ'ব, আপুনি যি দেখিলে সেয়া সম্পূৰ্ণ বিপৰীত। কিয়নো ইতিমধ্যে ডিম্পু বৰুৱাই এটা ভিডিঅ'ৰ জৰিয়তে এই সকলোবোৰ কথা যে মিছা হয় স্পষ্টীকৰণ আগবঢ়াইছে। আৰু শেষত সেই মহিলাগৰাকীলৈ আমাৰ প্ৰশ্ন, এয়াই নেকি আপোনাৰ মানসিকতা? বন্ধুসকল, ডিম্পু বৰুৱাক ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে এই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।